ব্ৰজালিত বানপানীৰ লগতে এক হৃদয় বিদাৰক ঘটনা। ব্ৰজালিত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। বিশেষকৈ পহুমৰা নৈৰ মথাউৰি, গহীনপাৰা আৰু কলৰগুৰি গাঁৱৰ দুঠাইত ছিগি যোৱাৰ ফলত বহু অঞ্চল জলমগ্ন হৈ পৰিছে। ইয়াৰ মাজতে আজি পাঠশালা ৩ নং ৱাৰ্ডৰ টুকুনিজানৰ প্ৰবাল সোঁতত উটি যায় ১৮ বছৰীয়া পৰাগ ভট্টাচাৰ্য নামৰ যুৱকজন। পাছত CDRFে যুৱকজনক বিচাৰি অভিযান চলায় যদিও মৃত অৱস্থাত উদ্ধাৰ হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। আমাৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত ধুমৰথাৰ যিটোত বানপানীৰ পৰা প্লাবিত কৰি পেলায়, তো সেইটো পৰিৱেশ চাই পেলাই কেনে মই আমাৰ বজালী চাৰ্কেল অফিচাৰৰ লগত যোগাযোগ কৰি কিনে বাইদেউ জনাই দিওঁ। বাইদেউ জনাই দিয়াৰ লগে লগে বাইদেউ আমাৰ এই ধুমৰথাৰ যিখিনি প্লাবিত হোৱা ৰাইজৰ দুখ বেদনা বুজি পেলাই কিনে বাইদেউ একদম তৎক্ষণাত ধৰি NDRF আমি লগত লৈ কিনে আমাৰ এই জাগা আহি পাইছে আৰু গোটেই ৰাইজৰ লগত বোকা পানীৰে খোজকাঢ়ি কেনে ৰাইজৰ লগত দুখ বেদনা বুজি ল'লে আৰু গোটেই ধুমৰথাৰ জিপিখন তেওঁ পৰিদৰ্শন কৰিলে। তো আমাৰ ৰাইজৰ ফালৰ পৰা বাইদেউ যিখিনি পদক্ষেপ ল'লে, সেই পদক্ষেপৰ ওপৰত মই বা আমাৰ ৰাইজৰ ফালৰ পৰাও কৈ আছে যে বাইদেউ যিটো পদক্ষেপ লৈছে তাৰ কাৰণে আমাৰ ৰাইজ বহুত আনন্দিত। তো মই ধুমৰথাৰ যিটো ৰাইজৰ হকে মই বাইদেউক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে বাইদেউ এনেকুৱা আকৌ ৰাইজৰ লগত মিলি এনেকুৱা ভাল কাম কৰিব পাৰে বা বাইদেউ যাতে দীৰ্ঘায়ু কামনা কৰি কেনে আমি আশা কৰিছোঁ যে বাইদেউ আৰু কাম কৰিব পাৰে। ব্ৰজালীৰ পৰা জুনুৱৰী ৰিপৰ্ট, প্ৰতিফলন লাইভ।